তো কেতিয়াবা এনেকুৱা হৈছে নেকি আমি চিনেমা এখন খুব ভাল পাওঁ কিন্তু চিনেমাখন আমি ক'তো বিচাৰি পোৱা নাই, ইউটিউব জিঅ' চিনেমা ক'তো মানে বিচাৰি পোৱা নাই। তো এনেকুৱা ধৰণৰ চিনেমা এখন আমি কেনেকৈ চাব পাৰিম বা নিজৰ মোবাইলত গেলাৰীলৈ কেনেকৈ আনিব পাৰিম, তো সেইটো বিষয়ে আজি অলপ আলোচনা কৰিম। তো কোনোবা যদি নতুনকৈ ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো যিটোক আমি মানে ঘণ্টা বাটন বুলি কওঁ সেইটো টিপি দিব আৰু ভিডিঅ'বোৰ অলপ শ্বেয়াৰ কৰি দিব। আৰু আগৰ দুটা ভিডিঅ'ত মই খুব ভাল ৰেছপঞ্চ পাইছোঁ, তাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। তো টাইম ৱেষ্ট নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট আমি ইউটিউবত চাৰ্চ কৰোঁ এখন চিনেমা। তো আমি চাৰ্চ কৰোঁ দংগল। তো দংগল মুভিখন ইউটিউবত যদি চাব লাগে আপুনি পইচা দিব লাগিব, বা তলৰ ফালে দংগলৰ থাম্বনেইল লগাই বেলেগ মুভি আপলোড কৰা হয়। তো এইখনত দংগলৰ থাম্বনেইল লগোৱা আছে কিন্তু পুৰণা মুভি এখন আপলোড কৰা আছে ইয়াত। তো এতিয়া আমি দংগলখন গেলাৰীত আনিবৰ বাবে কি কৰিব লাগিব? তো ফাৰ্ষ্ট আমি প্লে ষ্ট'ৰত যাই এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, এপ এটা। তো ইয়াত আমি চাৰ্চ কৰিব লাগিব টুৰেণ্ট। তো টুৰেণ্টৰ বহুতকেইটা ভাগ আছে, কিন্তু আপুনি যদি এণ্ড্ৰইড মোবাইল ইউজ কৰে তেনেহ'লে ফ্লাড টুৰেণ্টটো আপোনাৰ বাবে বেছি ইউজফুল হ'ব, কিন্তু গোটেইকেইটাই অলম'ষ্ট একে, বেলেগো কৰিব পাৰে। তো আমি ফ্লাড টুৰেণ্টটো তো এইটো মোৰ অলৰেডি ইনষ্টল কৰাই আছে, তো আপুনিও ইনষ্টল কৰি লওক, বেছি MB নহয়। তো এইটো আমাৰ ইনষ্টল হৈ গ'ল। তো এতিয়া আমি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। মই অ'পেন কৰিলোঁ গুগল। তো ইয়াত আমি চাৰ্চ কৰিব লাগিব পাইৰেট বে টুৰেণ্ট। পাইৰেট বে টুৰেণ্ট। তো ইয়াৰ যোনটো আছে দ্য পাইৰেট বে ডাউনলোড মুভি মিউজিক গেম ছফ্টৱেৰ, সেইটোত ক্লিক কৰি দিয়ক, ক্লিক কৰি দিব লাগিব। তো ইয়াৰ পিছত আমাৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। তো ইয়াত আমি জাষ্ট মুভিখনৰ নামটো লিখিব লাগিব। তো এতিয়া আহি গৈছে বেলেগ বেলেগ চাইজত, বেলেগ বেলেগ ভাষাত, তামিল তেলেগু চব সকলো ভাষাতে এভেইলেবল আছে। তো ইয়াৰে একেবাৰে ল' কোৱালিটিটোৱে হৈছে 720 HP। তো তাৰ তলত কোৱালিটি নাপায়। তো অলম'ষ্ট 1 GB আশে পাশে হ'ব গোটেইকেইখন। তো আমি 720 HP এখনত ক্লিক কৰি দিলোঁ। তাৰপিছত তলত এটা অপশ্যন আহিব গেট দিছ টুৰেণ্ট বুলি, গেট দিছ টুৰেণ্ট। তো আমি তাত ক্লিক কৰি দিলোঁ। তো মোৰটো অলৰেডি মোৰ ভিডমেট এপছৰ লগত কানেক্ট কৰা আছে, চ' মোৰ ভিডমেটৰ থ্ৰুদি ডাউনলোড হ'ব। কিন্তু আপোনাৰ যদি ভিডমেট নাই তেনেহ'লে আপোনাৰ টুৰেণ্টৰ থ্ৰুদিয়ে ডাউনলোড হ'ব, একো চিন্তা কৰিব লগা নাই। তো যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।